वेलकम टू माय चैनल पापुमणि ब्लग्स। मैं এতিয়া গৈ আছোঁ জোঙাল বলহু গ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাড়ী চাড়ী নাই, স্কুটি বাইক চাইক নাই, চ' চাইকেলে গৈ আছোঁ জোঙাল বলহু গড়লৈ। ৰহা চাৰিআলিৰ পৰা কিছু আগবাঢ়ি আহিলোঁ, আমি ৰহা মেইন চাৰিআলিৰ পৰা কিছু আগবাঢ়ি আহিলোঁ। এতিয়া অলপ আগত গ'লে আমি ৰহা মেইন বিদ্যালয় অৰ্থাৎ ফিচাৰী কলেজ পাম আৰু ৰাস্তাটো এতিয়া আমি চাইকেলে গৈ আছোঁ। তো চাইকেলে বনাওঁতে ভিডিঅ'টো অলপ হাতটো কপাৰ বাবে অলপ আপ ডাউন হৈছে, চ' সেইটো ক্ষমা কৰিব আৰু। ইতিমধ্যে ৰহা মেইন বিদ্যালয় পাইছোঁ। ৰহা মেইন বিদ্যালয় ইয়াৰ পৰা প্ৰায় আৰু 1.5-2 কিলোমিটাৰমান গ'লেই আমি য'ত যাব বিচাৰিছোঁ পাম যায়। গন্তব্যস্থান এইটো দীঘলাতি তেল ডিপু হয়, চব ঘূৰাই লৈ দীঘলাতি তেল ডিপু। চাইকেলে আমি গৈ আছোঁ। ফাইনেলি পাইছোঁহি আৰু ফাইনেলি য'ত আহিম বুলি ভাবিছিলোঁ ইতিমধ্যে পাইছোঁহি আৰু ইতিমধ্যে পাই গৈছোঁ। বৰ্তমান ইতিমধ্যে পাইছোঁ আৰু মই মানে অলপ গ'লে পাম আৰু য'ত আহিম বুলি ভাবিছিলোঁ মানে ইতিমধ্যে পাই গ'লোঁ। অলপ গ'লে পাম আৰু ইতিমধ্যে পাই গ'লোহি এই মূৰ্তিটো। সেইজন মোৰ লগৰ যে আমি দুয়ে গৈছিলোঁ তালৈ আজি। মুকলি কেতিয়াবাই কৰিলে, মই আহিবলৈ সময়হে পোৱা নাছিলোঁ। বহুতে ফটো উঠিছে, পাইছোঁ হোৱাটছএপত ফেচবুকত। চ' ভাবিলোঁ আজি ফাইনেলি আহি পাইছোঁহি ইতিমধ্যে। আমি সোমাই যাওঁ বলক। ফাইনেলি পাই গ'লোঁ। এতিয়া এইটো মানে মেইন গেটটো এদিগি হৈ সোমাই যাব লাগিব। পাই গ'লোহি সেয়া জোঙাল বলহু। ইয়াতে প্ৰৱেশ কৰাৰ আগতে কিন্তু 10 টকা এটা টিকেট মানে দিব লাগে আৰু। যেতিয়া প্ৰথম মুকলি কৰিছিলে কিন্তু বহু মানুহ আহিছিল। এতিয়া কৰোণা পৰিস্থিতিৰ কাৰণে এতিয়া মানুহ সেৰেঙা উপস্থিতি। এতিয়া মানুহ নাই বিশেষ সেৰেঙা, হয়তো ঠিক 4মান বাজিৰ পৰা অলপ ভিৰ হয়। ইয়াতে মানুহ আহে, বহু মানুহ। এতিয়া মূৰ্তিটোৰ ওচৰলৈ গৈ আছোঁ। আমি মানে আহোঁতে আমি লগৰ দুজন আৰু এওঁলোক দুজন আহিছিলে। এইটো বেক চাইডটো, এইটো মানে ভৰিৰ পৰা মূৰলৈ বম ডাঙৰ। এইকেইটাতে ডাঙৰ পুখুৰীকেইটা দেখিছে। ইয়াত মানে মাছ আছে। এইটো মাঘৰ বিহু প্ৰতি বছৰে ইয়াতে মানে মাছ বিক্ৰী কৰা হয়। মানে বজাৰতকৈ কিছু দামত মানে বজাৰতকৈ কিছু দাম কমাই দিয়ে আৰু 50% কৰি ইয়াতে বিক্ৰী কৰে প্ৰতি বছৰে। এইটো মূৰ্তিটো বেক চাইডটো, এইটো ফ্ৰণ্টৰ চাইডৰ মেইন মানে এইটো সম্পূৰ্ণ মূৰ্তিটো, জোঙাল বলহু সম্পূৰ্ণ মূৰ্তিটো। এইটো ফ্ৰণ্টৰ মেইন গেটটো। বৰ্তমান এতিয়া গেটৰ সন্মুখত ৰখি আছোঁ, মানে ভিতৰলৈ সোমাই যাম আৰু। এইটো সম্পূৰ্ণ বাউণ্ডেৰীটো। এইটো 2014 চনত সম্পূৰ্ণ মাটিয়ে আৱৰি আছিলে, এটা পাহাৰ সদৃশ আছিলে। কিন্তু এই 2020 চনৰ নৱেম্বৰ মাহত মাননীয় হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে, 9 ৰূপত জোঙাল বলহু মূৰ্তিটো সজাই তুলিছে। চ' ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত।